আছ বহ 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 বহিছো ক'ত গৈছিলিনো তই এফালে গৈছিলো কাম এটাত পিছে কামটোৱে নহলে নহয় বহুত দিনৰ পৰা কথা এটা বুজি পোৱা নাই নহয় উৰাপ ট্ৰেইনখনতো বহুত ডাঙৰ ইমান ডাঙৰ উৰাপ ট্ৰেইনখনৰ ৰং কেনেকে দিয়ে তই সেইটোৱেই নাজাননে যেতিয়া এৰোপ্লেনখন আকাশলৈ উৰি যায় তেতিয়া সৰু হৈ যায় নহয় তেতিয়া ৰং কৰে আকৌ মই এতিয়াহে কথাটো বুজি পাইছো মই বৰ বিপদত পৰিছো কি বিপদত পৰিছ বিপদ মানে মোৰ একেবাৰে পানীত হাঁহ নচোৱা অৱস্থা হৈছে তোৰ যদি পানীত হাঁহ নচৰা অৱস্থা আছে তেনে কুকুৰা পোহাক তেতিয়া হাঁহৰ দৰকাৰেই নাথাকে মই সেইটো কোৱা নাই নহয় মোক পইচাৰ দৰকাৰ হৈছে তোৰ পইচা আকৌ কিয় দৰকাৰ হৈছে আৰু কিমান টকা লাগে মোক চাইকেল এখন কিনিবৰ কাৰণে পইচা দৰকাৰ হৈছে 5,000 বা 6,000 হলে হ'ব মোকো 5,000 বা 6,000 টকা দৰকাৰ হৈছে তোক আকৌ কিয় পইচা দৰকাৰ হৈছে তোক দিবলৈ দৰকাৰ হৈছে আকৌ হেই নালাগে যা গম পা নাই আমাৰ ঘৰৰ কাষৰ ল'ৰাটোৱে গুটখা খাবলৈ লৈছে গুটখা খাবলৈ লৈছে যদি খাবলৈ দে তই গম নাপায় নি গুটখা খালে যে বেমাৰ হয় ডাঙৰ মানুহে কোৱা শুনা নাই নি থিয়হি খালে যে কুকুৰৰ পেটলৈ যায় তাক সেইটো কাৰণে থিয়হি খাবলৈ কবি আকৌ হয় নেকি ঠিক আছে মই বাৰু আজিৰ পৰা থিয়হি খাবলৈ